নমস্কাৰ বন্ধুসকল, মই মধুমিতা। মোৰ প্ৰথম চেনেল প্ৰচেষ্টালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি এই চেনেলত কথা পাতিম বিভিন্ন বিষয়ৰ ওপৰত। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি এই ভিডিঅ'টোত মই এটা ৰেচিপি দেখুৱাইছোঁ। আগলৈ যাতে আৰু বেলেগ বেলেগ ভিডিঅ' বনাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ মৰম বিচাৰিছোঁ। কমেণ্টত জনাব ভিডিঅ'টো চাই কেনে পালে। মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ'। শেষত পুনৰ ধন্যবাদ জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত চাউলৰ গুড়ি আৰু গুড়েৰে বনোৱা পিঠা, তাৰ বাবে 3 কাপ পানী লোৱা হ'ল। এতিয়া তাত গুড় মিহলাই ল'ম। সোৱাদ অনুযায়ী আপোনালোকৰ পচন্দত বেছিকৈ দিব পাৰে। যিয়ে বেছি মিঠা খাই ভাল পায়, কিন্তু মই অকণমান কম গুড় মিহলাইছোঁ। গুড়খিনি ভালকৈ মিহি মিহিকৈ কাটি ল'লে ভাল হয়। এতিয়া গুড়খিনি প্ৰায় কাটি লোৱা শেষেই হৈছে মোৰ। গেছটো মিডিয়াম ফ্লেমত দি গুড়খিনি গলি যোৱালৈ গৰম কৰিব লাগিব। এতিয়া এফালে কেৰাহীত ৰিফাইন তেল অকণমান দি লোৱা হ'ল। তেলখিনি গৰম হোৱালৈ কিছু সময় ৰ'ব লাগিব। ইতিমধ্যে গুড়ৰ মিশ্ৰণখিনিও তৈয়াৰ হৈ গৈছে আৰু চাউলৰ গুড়িৰ সৈতে গুড়খিনি অলপ অলপকৈ এনেকৈ মিহলাই ল'ব লাগিব। মিশ্ৰণটো অকণমান ডাঠকৈ ৰাখিব লাগিব। বেছি পাতল হ'ব নালাগিব। চাউলৰ গুড়িৰ সৈতে গুড়ৰ মিশ্ৰণটো সম্পূৰ্ণ মিক্স হৈ যাব লাগিব। এতিয়া সম্পূৰ্ণ মিশ্ৰণটো তৈয়াৰ হৈ গৈছে। অকণমান ডাঠ হোৱালৈ মিশ্ৰণটো এনেকৈ ৰাখিব লাগিব। বেছি পাতল হ'লে পিঠাটো ভাল নহ'ব। এতিয়া তেলখিনি গৰম হৈছেই, তাত মিশ্ৰণটো দি দিলোঁ। অলপ সময় পিছত লুটিয়াই দিব লাগিব।
এইখন প্ৰায় হৈ গৈছে। ইয়াৰ পিছত আৰু এবাৰ দিলোঁ। প্ৰথমখনৰ দৰে এইখনো অলপ সময় পিছত লুটিয়াই দিব লাগিব। এয়া মোৰ পিঠা সম্পূৰ্ণ হৈ গৈছে। এয়া আপোনালোকৰ আগত আগবঢ়ালোঁ পিঠাগুড়ি আৰু গুড়ৰ মিশ্ৰণেৰে বনোৱা